Shine bright up all night. We're never slowing down. Fall in love, drunk mistakes. We're bound to hit the ground. Gotta keep this feeling, keep on breathing, even if we're slipping away. So Good morning everyone. মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা হৈ আছে আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্টত মই বনাইছোঁ হোৱাইট সস পাস্তা আৰু এতিয়া মই অলপ পাচলি বজাৰ কৰিবলগীয়া আছে বেলতলা বজাৰ ফালে ওলাই আহিছোঁ শাক পাচলি আৰু মাছ অলপমান ল'বলগীয়া আছে আৰু হাজবেণ্ড আৰু মই সেইকাৰণে বজাৰ কৰিবলৈ অকণমান ওলাই আহিছোঁ আৰু কি হ'ল জানেনে আজি বজাৰত ইমান ধুনীয়া ধুনীয়া মাছ ওলাইছে ন সৰু মাছ ডাঙৰ মাছ মই আসলে ভিডিও কৰি থৈছিলোঁ দেই কেনেকৈ ভিডিওটো ডিলিট হৈ গ'ল নাজানো মোৰ হাততে ডিলিট হ'ল নে ইহঁত বেটা দুটাৰ হাততে ডিলিট হ'ল গম নাপাওঁ আসলে খুব ধুনীয়াকৈ ভিডিও কৰি থৈছিলোঁ তেওঁ মাছ আসলে কিনি আছিলে যে সেইটো কাৰণে বহুত দেৰি তাত ৰখিব লগা হৈ আছিলে এনে থকাতকৈ ভিডিওকে কৰি আছিলোঁ সেইকাৰণে ভিডিওখিনি উঠাওঁতেও বহুতখিনি সুবিধা হৈছিলে কিন্তু ভিডিওটোৱে ডিলিট হৈ গ'ল আৰু যি কি নহওক নেক্সট টাইম গ'লে ভিডিওখিনি কৰিবলৈ চেষ্টা কৰিম আৰু আজি মই এইখিনিয়ে বজাৰ কৰি আনিলোঁ can't come down. My head is in the clouds. Gotta keep this feeling, keep. আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছে মাহীহঁত আহিছে মাহী আৰু মহা আহিছে কালি মাহঁতো যাবগৈ সেইকাৰণে মাহীহঁতে লগ কৰি যাওঁ বুলি আহিছে আৰু ইয়াত এতিয়া মাহী আৰু মায়ে পুৰা কথা পাতি আছে No, we ain't stopping for the sunrise. And we don't care about the bad nights. For a second, I can feel like this. Make me feel like this. আৰু এই আলহীৰ কাৰণে খানা হৈ গ'ল দাইল বনাই থোৱা আছে বাঁহগাজ বুটৰ ভাজি গাজটো দেউতাই লৈ আহিছিলে আৰু লগতে সৰিয়হ আৰু মাছ আৰু মাংস আৰু মাছ ফ্ৰাই এইখিনি আৰু এইটো এটা চাওক ইমান ধুনীয়াকৈ ফুল ফুলি আছে এইটো আচলতে মায়ে ৰুই থৈ গৈছে এইটো খুৰীয়ে দিছে ওপৰত থকা খুৰীয়ে দিছে বেটাহঁতে বহুত দিনৰ পৰা কৈ আছিলে ফুল এটা লগাই দিয়া সিহঁতে ফুল খুব ভাল পায় আৰু সেইটো কাৰণে মায়ে এইটো লগাই থৈ গৈছে এপাহ ফুলি আছে খুব ধুনীয়াকৈ আৰু গোটেইবোৰ ফুলি গ'লে আৰু খুব বেছি ধুনীয়া লাগিব চাগে তেতিয়া দেখাম বাৰু মই আপোনালোকক কেনেকুৱা লাগে আৰু এইটো এটা ইনডোৰ প্লেণ্ট আনি পিনে এনেকৈ পানীত জীয়াই থৈ দিছোঁ এইটো ভাবিছোঁ অকণমান মাটি দি পিনে কাপ নহয় গ্লাছ এটাত ৰুই থৈ দিওঁ বুলি এনেই পানী দি অকণমান জীয়াই থৈছোঁ এইটো অকণমান চিজিল লগাই লওঁ বলক তেতিয়াহ'লে
ডে ভিডিঅ'টো কালিয়ে শেষ কৰিম বুলি ভাবিছিলোঁ কালি মাহঁতো গ'লগৈ আৰু মন চনবোৰ ভাল লগা নাছিলে সেইকাৰণে ভিডিঅ'টো শেষ নকৰিলোঁ আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন